ইছলাম বাজাৰত আমাৰ নিৰ্বাচনী সভা জমদুৱাৰ ব্লক কমিটিয়ে আয়োজন কৰিছে আৰু এই বৃহত্তৰ অঞ্চলৰ আমাৰ মাইনৰিটিসকল বড়োসকল আমাৰ যি ৰাভাসকল যিমান জনগোষ্ঠী আছে আদিবাসী ৰাজবংশী সবে দলে বলে ওলাই আহিছে আৰু জমদুৱাৰ সমষ্টি আমাৰ এইবাৰ ক্লিন চিট হৈ আছে ইয়াত কোনো অসুবিধা নাই জানুৱাৰী মাহৰ পৰা আমাৰ ওয়াৰ্কাৰসকলে আমাৰ দলীয় কৰ্মীসকলে বহুত কাম কৰি আছিলে আৰু ৰাইজৰ লগত সদায় যোগাযোগত আছিলে এই কাৰণে জমদুৱাৰ সমষ্টি আমি চালো যে এতিয়া জমদুৱাৰ সমষ্টি ওৱান অফ দা সেফ সমষ্টি ইউপিপিএলৰ কাৰণে আৰু আমাৰ চৰণ বসুমতাৰী ডাঙৰীয়া বিপুল ভোটত বিজয় হ'বলৈ গৈ আছে বিশ্বজিৎ দৈমাৰী পিটিসি চিফ হ'ব নোৱাৰে তো আমেৰিকাৰ প্ৰেসিডেন্ট হ'ব বুলি কৈছে আপোনাৰ কি প্ৰতিক্ৰিয়া আছে চাওক আজিয়ে এই কথাটো মই নকওঁ কাৰণ চিফ হোৱাৰ সপোনটো সবে দেখিব পাৰে আপুনিও দেখিব পাৰে খালি আপুনি ইলেকশ্যন খেলা নাই ইলেকশ্যন খেলিলে আপুনিও দেখিব পাৰে সপোন দেখাত কি আহে যায় কিন্তু চিফটো বনাব আমাৰ বড়োলেণ্ডৰ ভোটাৰ ৰাইজে বড়োলেণ্ডবাসী ৰাইজে যোনে দলে মেণ্ডেট পাব তেতিয়াহে ইয়াৰ চিফ হ'ব গতিকে আজিৰ সময়ত ইউপিপিএল দলে সকলো দলতকৈ বেছি আসন পাই আছে আৰু একক সংখ্যা গৰিষ্ঠ লৈ পেলাই চৰকাৰ গঠন কৰিবলৈ গৈ আছে গতিকে বাকী দলবিলাকে কি কয় কি নকয় এইটো ইউপিপিএল দলৰ তাত একো এফেক্ট নকৰে আমি বড়োলেণ্ডবাসী ৰাইজৰ লগত আছো আৰু ৰাইজে আমাক মৰম দিব মোৰ এইটো বিশ্বাস আছে চাওক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক মৰম কৰে কাৰণে ইমান ডাঙৰ কথা কৈ দিছে মানে আমেৰিকাৰ প্ৰেসিডেন্ট হ'ব তাৰমানে কিমান মৰম কৰে তেখেতে যে নিজৰ ভাইটি হিচাপে হওক বা বন্ধু হিচাপে হওক এই কাৰণে কৈছে এনেইটো নকয় যে মৰম আছে কাৰণে কৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি হ'ব পাৰে বুলি কেনে গতিকে মইতো ক'ব নোৱাৰো কাৰণ যি কথাৰ বাস্তৱ নাই এইটো ভাৰতৰ প্ৰেসিডেন্ট হ'লে বেলেগ কথা ভাৰতৰ গভৰ্ণৰ হ'লে বেলেগ কথা আমাৰ অসমৰ এজন নাগৰিক ভাৰতৰ এজন নাগৰিক কেনেকৈ যায় আমেৰিকাৰ প্ৰেসিডেন্ট হ'ব এই কথাবিলাকৰ কিবা ভ্যালু আছে জানো এই কথাবিলাকৰ কিবা মিনিং আছে জানো এই কথাবিলাকতো একো মিনিং নাই আৰু এটা কথা কৈছে যে পৰ্বতৰ খাম্পা আৰু ফেৰেঙা একেবাৰে জিৰ' মানে চন্দন বৰ্মা বিশেষকৈ জিৰ' হ'ব তাৰ কোনো স্থান নাই এনেকুৱা কথা কৈছে পৃথিৱীত জিৰ' আৱিষ্কাৰ নকৰিলে অংকই নহ'ল হয় গতিকে জিৰ'ৰ আগৰ ফালে আপুনি 1 2 3 4 লগাই যাই থাকক জিৰ'ৰ ভ্যালু বাঢ়ি থাকিব কিন্তু তেখেতৰ যদি জিৰ' নাই তেতিয়াতো একো নাই আৰু তেখেতে গতিকে পৃথিৱীতখনে জিৰ' গোটেই গ'ল এই চাৰ্কেলৰ পৰাই চব কুছ হয় গতিকে চাৰ্কেলটো তেখেতে বুজিয়ে পোৱা নাই চাৰ্কেলৰ পাৱাৰটো এইটো যদি 90 ডিগ্ৰী টাৰ্ণ কৰে তেখেতে লাষ্ট নম্বৰত আছে 5 বছৰ আপোনালোকে একেলগে চৰকাৰ কৰিলে এটা দেখা গৈছে যে বিজেপি একদম মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি কেইবাটাও কেবিনেট মন্ত্ৰী ইয়াতে প্ৰচাৰ চলিছে এই বিষয়ে আপোনালোকৰ ইউপিপিএল কোনো প্ৰভাৱ পৰিব নেকি একো প্ৰভাৱ নপৰে আপোনালোকেতো আমাৰ মিটিং দেখিছে মানুহ ওলাই আহিছে ৰাইজ ওলাই আহিছে ইমান সুন্দৰ সাপোৰ্ট গতিকে চাওক ইলেকশ্যন অহাৰ লগে লগে সব দলে ইয়াতে কেণ্ডিডেট দিব তৃণমূল কংগ্ৰেছও দিছে জিএছপিয়ে দিছে সবে দিছে গতিকে সবৰে লিডাৰবিলাক আহি কথা ক'ব আজি তেখেতসকলক অলপ ডাঙৰ দল কাৰণে আপোনালোকে ৰেফাৰেঞ্চত আনিছে বেলেগ সৰু দলৰো ৰেফাৰেঞ্চ আনক তেখেতসকলেও কিবা নহয় কিবা কৈ আছে থেংক ইউ